নন্দিতাই ৰাতিপুৱাতকৈ অলপ বেছি খৰকৈ ঘৰৰ কামবোৰ কৰিছিল কাৰণ তেওঁৰ প্ৰিয় ধাৰাবাহিক আৰম্ভ হ'বলৈ তেতিয়া আৰু প্ৰায় 10 মিনিটমান সময়হে আছিল। কাম শেষ কৰি তাই টিভি হলৰ সন্মুখত বহিলহি। চিৰিয়েলখন আৰম্ভ হোৱা মাত্ৰ 5 মিনিটমান হৈছিল। তেনেতে পিছফালৰ পৰা শহুৰেকৰ কাহৰ শব্দ আহিল। তাই উৰণিখন আৰু অলপ দীঘলকৈ টানি ল'লে। তেনেতে শহুৰেকে টিভিৰ ৰিমটটো হাতত তুলি লৈ নিউজ চেনেলটো অন কৰিলে। তাই বৰ বিমোৰত পৰিল আৰু নিৰ্বাপিত মন এটা লৈ পুনৰ নিজৰ পাকঘৰৰ কামলৈ উভতি আহিল। আচলতে নন্দিতা আছিল এটা যৌথ আৰু পৰম্পৰাগত পৰিয়ালৰ এগৰাকী বোৱাৰী। 3জন ভাই ককাইৰ ভিতৰত তাইয়ে আছিল ডাঙৰ বোৱাৰী। শহুৰেকৰ ঘৰলৈ আহি তাই দেখিলে যে পুৰণি মডেলৰ ঘৰখনৰ মাজৰ হলঘৰ সদৃশ কোঠাটোত ডাঙৰ টিভি এটা লগোৱা হৈছে। শাহুৱেকে তাইক বৰ মৰমেৰে কৈছিল, পৰিয়ালৰ সকলো সদস্যই একেলগে টিভি চালে কিমান যে ভাল লাগে। সেইবাবেই আমাৰ ঘৰত এই আহল বহল হলঘৰতে টিভিটো লগোৱা হৈছে। নন্দিতাইও ভাবিছিল যে এইটো বৰ ভাল কথা। সকলোৱে মিলি টিভি চোৱাৰ আনন্দই সুকীয়া। আজিকালি তেওঁলোকৰ দৰে এনে যৌথ পৰিয়ালৰ ঘৰ ক'ৰবাত চাগৈ 2-এখনহে আছেগৈ। কিন্তু সেই মনৰ আনন্দ লোৱা দিনটো নন্দিতাৰ জীৱনলৈ কেতিয়াও নাহিল। তাই বিয়া হৈ অহাৰ পিছতে শাহুৱেকে পাকঘৰৰ পৰা অৱসৰ লৈ পাকঘৰৰ সমস্ত দায়িত্ব তাইৰ হাতত অৰ্পণ কৰিলে। যৌথ পৰিয়ালটোৰ পাকঘৰৰ দায়িত্ব চম্ভালাটো ইমান সহজ কথাও নহয়। পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে তাই অকণমানো আজৰিয়েই নাপায়। ইয়াৰ মাজতে খন্তেক আজৰি উলিয়াই টিভিৰ চিৰিয়েল 2-এখন চাবলৈ মন যায় যদিও সেই আশাও পূৰণ নহয়। শহুৰেকে ঘৰখনৰ দৰে ৰাজহুৱা হলটোৰ টিভিৰ ৰিমট কণ্ট্ৰলটো তদাৰক কৰে। সন্ধিয়া চাহকাপৰ সৈতে সকলোৱে গ্ৰহণ কৰা লুচিখিনি ভাজি থাকোঁতেই তাইৰ মনলৈ কলেজীয়া দিনৰ স্মৃতিবোৰ ভুমুকি মাৰিলেহি। কিমান যে সিহঁতৰ মাজত তেতিয়া নতুন ৰিয়েলিটি শ্ব'বোৰৰ বিষয়ে গজব চলিছিল। বিগ বছ, ইণ্ডিয়ান আইডলকে ধৰি ক্ৰিকেটত বিৰাট কোহলিৰ ধামাকা, ৰণবীৰৰ নতুন চিনেমা, ৰাজদীপৰ নতুন চিৰিয়েল আদিৰ আলোচনাৰ শেষ নাছিল। কিন্তু আজি যেন তাইৰ অনুভৱ অস্তিত্ব সকলো এই পাকঘৰতে আৰম্ভ আৰু এই পাকঘৰতে শেষ হৈ গ'ল। মাক দেউতাকে সম্ভ্ৰান্ত পৰিয়ালটোক লৈ গৰ্ব কৰি তাইক আনন্দেৰে বিয়া দিছিল। তাইও সেই সময়ত একো ভবা নাছিল যে এনেদৰে তাই এদিন যান্ত্ৰিকতাৰ মাজেৰে পণবন্দীৰ দৰে জীৱনটো কটাব লাগিব। আজি তাই নিজৰ সপোনবোৰতো বাদেই সামান্য মানসিক প্ৰশান্তিৰ বাবে টিভিৰ চিৰিয়েল এখন চোৱাৰ পৰাও বঞ্চিত। অৱশেষত কওঁ নকৈকৈ এদিন তাই স্বামীক টিভি এটা অৰ্ডাৰ দিবলৈ ক'লে আৰু স্বামীয়েও তাইৰ কথামতেই টিভি এটা কিনি আনিলে। টিভি আহি পোৱাৰ লগে লগে নন্দিতাৰ নিজৰ কথাতে বহি ইণ্ডিয়াজ গট টেলেণ্টৰ লাইভ টেলিকাষ্ট চাবলৈ গ'লে। কিন্তু সেয়া যেন খন্তেকৰ বাবেহে আছিল। আৰম্ভ হৈ গ'ল শাহুৱেকৰ উপদেশমূলক বলকনি। সকলোৱে শুনাকৈ তেওঁ উচ্চ স্তৰত ক'বলৈ ধৰিলে, সকলোৱে এতিয়া নিজৰ নিজৰ কথাত টিভিত ব্যস্ত থাকিব। এনেকৈ লাহে লাহে মৰম চেনেহ কমি যাব। তাৰপিছত পৰিয়ালটো বিভাজিত হ'বগৈ। এই বোৱাৰীবোৰে নিজৰ কাম বন এৰি দিনে ৰাতিয়ে টিভিতে বহি থাকিব। ল'ৰাৰো মতিগতি ভাল দেখা নাই, ইহঁতে ঘৰ ধ্বংস কৰিবলৈ এৰিছে। তেনেতে শহুৰেকে পকাত পৰি থকা টিভি ছেটৰ ওপৰৰ কভাৰটোকে গোৰ মাৰি খঙেৰে বকিলে, ঘৰখনত ইমান ডাঙৰ টিভি ছেট এটা থকাৰ পাছতো কিয় ৰুমে ৰুমে টিভি লগাব লাগে? মন গ'লে ইয়াত চালে হয়চোন। পকৰ নোচোৱা টাংগুটি খেলাবোৰ নাচালে টোপনি নাহে নেকি? পুতেকক উদ্দেশ্যি কৰি ক'লে, ঐ দিলীপ, টিভিটো কাইলৈ ৰিম্পীৰ ঘৰলৈ পঠিয়াই দে। বেচেৰীজনী গোটেই দিনটো ঘৰখনত অকলে থাকে। শাহুৱেকজনীয়ে একেৰাহে কামত তাইক খটুৱাই থাকে। তাই আৰামত বহি ৰুমত টিভি চাব পাৰিব। শহুৰেকৰ নিৰ্দেশ মতে নতুন টিভিটো নন্দিতাৰ ননদ ৰিম্পীৰ ঘৰলৈ পিছদিনা পঠাই দিয়া হ'ল। নন্দিতাৰ যেন সকলো প্ৰতিবাদ কৰাৰ সাহস নাছিল।
তাই নিৰ্বাক হৈ মাথো চাই ৰৈছিল আৰু সকলোবোৰ কাৰুকাৰ্য তাই চাই থাকিল। আজি ভাৰত আৰু পাকিস্তানৰ চূড়ান্ত খেলখন আছিল। নন্দিতাই ৰাতিপুৱাৰ পৰা বৰ আশাৰে খেলখন চাম বুলি ভাবি আছিল। শাহুৱেকক তাই ইতিমধ্যে এসপ্তাহ আগৰে পৰা কৈ আছিল যে ফাইনেল মেচখন তাই চাব। সেয়ে খৰধৰকৈ কামবোৰ কৰি তাই টিভিটো অন কৰিছিলহি। সেই সময়তে আইতাকে তপৰাই মাত দিলে, হে বোৱাৰী, তুমি দেখা নাই নেকি মই যে ইয়াত বহি আছোঁ? মোৰ চকুৰ অপাৰেশ্যন হৈছে আৰু তুমি টিভি চাই ফূৰ্তি কৰিবলৈ আহিছা। হে ভগৱান, আজিকালি বোৱাৰীহঁতৰ কিনো আচাৰ ব্যৱহাৰ নাইকিয়া হ'ল। লাহেকৈ টিভিটো বন্ধ কৰি নিজৰ ৰুমলৈ আহি নন্দিতাই অতীতৰ তাইৰ সোণালী দিনবোৰ ৰোমান্থন কৰিবলৈ ধৰিলে। ছোৱালী জীৱনত মাকৰ ঘৰত থাকোঁতে কিমান ফূৰ্তিৰে ভাৰত পাকিস্তানৰ খেল চাইছিল ঘৰৰ সকলোৱে। আনকি ওচৰ চুবুৰীয়াও সিহঁতৰ ঘৰত গোট খাইছিল। প্ৰতিটো 4 আৰু 6 মূৰে মূৰে কিমান যে চিঞৰ, হাত তালি, আতচবাজীৰ বিস্ফোৰিত শব্দই কাণতাল মাৰি গৈছিল। কিন্তু বোৱাৰী হোৱাৰ পৰা আজি তাইৰ সকলো স্বাধীনতা কাঢ়ি লৈ যোৱা হ'ল। তাইৰ মনলৈ ভাৱ আহিল, এইটোৱেই বোৱাৰী জীৱনৰ স্বাধীনতা নেকি? এয়াই কেনেকুৱা স্বাধীনতা? কোনটো স্বাধীনতা? কি স্বাধীনতা? য'ত বোৱাৰীজনীক কেৱল ঘৰখনৰ মাজতে এনেদৰে আবদ্ধ কৰি ৰখা হয়। এতিয়া এই ঘৰখন তোমাৰ বোৱাৰী, বুজিছা? এই বাক্যশাৰীৰ বাবে দায়িত্বৰ নামত গোটেই ঘৰৰ বজা তাইৰ ওপৰত নেকি? পুৱাৰ পৰা ৰাতিলৈকে সমস্ত ঘৰখনৰ কাম বন জঞ্জাল মাৰি শৃংখলাভাৱে শেষ কৰাৰ পাছতো বিনিময়ত তাই পাইছে কি? কথাবোৰ ভাবি ভাবি নন্দিতাৰ দুচকুৰে চকুপানী বৈ আহিল। প্ৰিয় বন্ধু বান্ধৱীসকল, আইনত নাৰী সবলীকৰণৰ কথা কোৱা হৈছে। ইয়াৰ লগে লগে ছোৱালী এজনীক বোৱাৰী হোৱাৰ পিছত তাইৰ অধিকাৰ কাঢ়ি লোৱা হয়। আমাৰ চৌপাশে এনেকুৱা অসংখ্য নন্দিতা আছে যিয়ে এনেদৰে নিজৰ সৰু সৰু কামবোৰক ত্যাগ কৰি যন্ত্ৰৰ দৰে জীৱন নিৰ্বাহ কৰি আহিছে। গতিকে সকলোকে মই আহ্বান জনাইছোঁ যে নন্দিতাৰ দৰে বোৱাৰীসকলৰ অনুভৱক সন্মান দিবলৈ শিকক, মৰম দিবলৈ শিকক আৰু সৰু সৰু সুখবোৰ তেওঁলোকক ঘূৰাই দিবলৈ চেষ্টা কৰক। তেওঁলোক কেৱল বোৱাৰী নহয়, আপোনালোকৰ ছোৱালী, ভনী, পত্নী সকলো। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি এই ষ্টৰিটো ভাল লাগিছে তেন্তে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।